নমস্কাৰ বন্ধুসকল, কি খবৰ? আৰু মই আছোঁ বৰ্তমান বাৰীৰ পিছফালে, মানে টেঙল তোলাই আছোঁ। এয়া বা বেৰা বান্ধিব আছে অকণমান, তো সেইকাৰণে টেঙল তোলাই আছোঁ। আধা আধি হ'লে বৰ্তমান তোলোৱা, এয়া তোলাই আছোঁ। তাৰপিছত এইফালে এইখিনি তোলোৱা হৈছে, তো আৰু অলপমান আছে তোলাব। তো দেখাই আছোঁ আপোনালোকক কেনেকৈনো টেঙল তোলা হয়। কোনে কোনে জানে টেঙল তোলাব কমেণ্ট কৰি জনাবচোন। এয়া দেখিছে বাঁহ, বৰ্তমান ইয়াৰ এইটো কেঁচা অংশটো মানে চাচি মানে গুচাই দিব লাগে, তেতিয়া মানে টেঙলটো অলপ নৰম হয়। তো এইটো গুচাই দিওঁ এতিয়া। আৰু এয়া বাঁহটো মানে চাচা হৈ গ'ল, এইটো কেঁচা অংশটো নাই আৰু ইয়াৰ পৰা গুচাই দিলোঁ। তো এতিয়া ইয়াক মাজেৰে ফালিব লাগিব। এনেকৈ ফালাৰ আগত মানে ইয়াৰ এইটো দেখিছে বগা অংশটো, এইটো মানে গুচাই ল'ব লাগে। এনেকৈ দি এনেকৈ গুচাব লাগে। তাৰপিছত আপুনি ইয়াক আৰু এনেকৈ দুফাল কৰিব লাগিব, মানে মাজেৰে ফালি দিব লাগিব। তাৰপিছত এনেকৈ তাৰপিছতে আকৌ মানে ইয়াক এনেকৈ আৰু মাজেৰে এটা ফালি ল'ব লাগিব। মানে কম কাম নহয় ইহঁত টেঙল তোলোৱা কামটো। তাৰপিছত ইয়াৰ পৰা এনেকৈ লাহে লাহে পাতল পাতলকৈ মানে তোলাব লাগে। তাৰপিছত এনেকৈ ইয়াৰ ওলাই গ'ল। তাৰপিছত এইটোৰে বান্ধিব লাগিল বেৰা। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু টেঙল চেঙল তোলোৱা হৈ গ'ল, এয়া কমপ্লিট। এতিয়া বান্ধিব লাগে আৰু যাই আছোঁ এনেকৈ বাৰীৰ পিছফালেৰে। তো এয়া এইবিলাক তামোল ৰুইছোঁ এইবাৰ লকডাউনত, মানে ঘৰত থাকি কি নকৰিম। তো তামোলৰ পুলি ৰুই দিছোঁ কেইডালমান। আৰু এইবিলাক বান্ধিছোঁ যোৱাকালি। এইবিলাক কমপ্লিট হৈছে, আগত আছে বান্ধিব এইফালে। এনেকৈ বাঁহৰ চোবাৰ মাজে মাজে যাই আছোঁ। আৰু ইয়ালৈকে বন্ধা হৈছে, মানে ইয়াৰ পৰা বান্ধিব আছে। আজি বান্ধিব লাগিব ইয়াৰ পৰা, মানে তলত আৰু ওপৰত এনে বান্ধি লৈছোঁ, মানে গৰৈ সোমাব নোৱাৰাকৈ। তো এতিয়া মাজেৰে বান্ধিব লাগিল এডাল এডালকৈ। বেৰা বান্ধাৰ আগত মানে আৰু কাম আছে বন্ধুসকল। এই বাঁহটো মানে মাজেৰে দুফাল কৰিব লাগিব। যোৱাকালি কাটি থৈছিলোঁ এই বাঁহডাল, এডাল নহয় আৰু আছে দুডাল আছে কাটি থোৱাটো। ফালিয়াই লওঁ এডাল প্ৰথমতে। তাৰপিছত এয়া হৈছে গদা, মানে বাঁহটো ফালিবৰ কাৰণে কোবাব লাগিব। ফাৰ্ষ্ট টাইম ইয়াৰ এইখিনি মানে সমানকৈ কাটি লওঁ। এয়া হৈ গ'ল। এতিয়া ইয়াক এনেকৈ মাজেৰে মানে ফালিয়াই দিব লাগিল। হৈ গ'ল, এয়া ফালিয়াই দিলোঁ। এতিয়া আৰু কাম আছে, তো ইয়াক একেবাৰে মূৰলৈকে ফালিয়াই দিব লাগিব। তো কোনে কোনে বাঁহ ফালিব জানে জনাবচোন। ইয়াৰো বহুত মানে কি কয় এইটো নিয়মেই বুলি ক'ব লাগিল। বাঁহ ফালিয়াৰো মানে নিয়ম আছে, যিটো ফাল মানে পাতলকৈ যায়, তো সেই পাতল ফালটো তলৰ ফালে দি এনেকৈ দিব লাগিব, নহ'লে আধাতে মানে ছিঙি যাব বাঁহটো। তো চাই থাকিব। এইফালে ঘূৰাই দিছোঁ অলপ কেমেৰাটো, চাই ল'ব। এনেকৈ
তো এয়া হৈ গ'ল দুফাল। তো এতিয়া মানে এইটোৰে বান্ধিব লাগিল। তো আৰু দুডাল আছে, এই দুডালকো ফালিয়াই লওঁ। তো বাঁহ ফালিও মানে কমপ্লিট হৈ গ'ল। তো এতিয়া বান্ধিব লাগে। আৰু বন্ধুসকল, ইয়াক আমি কামি বুলি কওঁ। তো আপোনালোকে কি বুলি কয় জনাবচোন। আৰু বেৰাটো বান্ধাৰ আগত মানে এই কামিটো যেতিয়া মানে এনেকৈ দিয়া হয়, তেতিয়া মানে এইফালে আগ দিব লাগে আৰু এইফালে গুৰি, মানে তেতিয়া অলপ মজবুত হয়। যেতিয়া মানে আগে পৰে ন, তেতিয়া আগটো সৰু বাঁহৰ, তো অলপ দুৰ্বল হয়। সেইকাৰণে ইফালে আগ ইফালে গুৰি দিব লাগে। তো দি লওঁ, ইফালে আগ দিয়া হৈছে, তো ইফালে গুৰি দিওঁ ইফালে। আৰু এতিয়া প্ৰায় বান্ধিবলৈ মানে ৰেডি। তো বান্ধি দিওঁ, এনেকৈ বান্ধিব লাগে। সকলোৱে মানে অসুবিধা হয় বান্ধিব, মানে এফালে ধৰিলে ইফালে নামি যায়। তো ফাৰ্ষ্ট টাইম বান্ধি লোৱাৰ সময়খিনি মানে বহুত অসুবিধা। তো ফাৰ্ষ্ট টাইম মানে জুৰি লওঁ বেৰাখন, মানে মাজে মাজে বান্ধি লওঁ। তো লাষ্টত কমপ্লিট ভালকৈ বান্ধিম। আৰু বন্ধুসকল, এইখিনিতে মানে এটা কথা কৈ দিওঁ আপোনালোকক, যিসকলে মানে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। তো আৰু ভিডিঅ'বিলাক কেনেনো পাই চাই জনাব কমেণ্ট কৰি। আৰু নতুনকৈ ব্লগিং কৰি আছোঁ, কথা হয়তো কওঁতে কিবা কিবি মানে ভুল হ'ব পাৰে। লগতে গাঁৱলীয়া মানুহ, মাজে মাজে লিখিত হ'ব পাৰে, কথিত হ'ব পাৰে। তো তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু ঘূৰিব পৰা নাই এনেকৈ, কামৰ মানে আজৰি পোৱা নাই। তো লাহেকৈ শেষ হ'ব আৰু ঘৰৰ কাম শেষ হোৱাৰ লগে লগে আপোনালোকক ভাল ভাল ঠাই দেখাবলৈ চেষ্টা কৰিম। তো সেনেকৈ দূৰ জেগাত মানে যাব নোৱাৰোঁ, পইচা পাতিৰ অলপ অসুবিধা। তো এইখিনিতে মানে আমাৰ ওচৰে পাঁজৰে যিখিনি মানে ঠাই আছে, তো সেইখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু কিনো ক'ম, মানে নতুনকৈ ভ্লগ কৰি আছোঁ, তো মানে মুখৰ পৰা কথা ওলাই নাহে। তো তেনেকৈ কথা কোৱাৰ মানে এক্সপিৰিয়েঞ্চো নাই। আৰু নতুন বছৰ আহি আছে, গতিকে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ ইয়াৰ পৰা মৰম যাচিলোঁ। লগতে সকলোৰে দিন ভালে ভালে যাওক তাৰে কামনা কৰোঁ, যাতে 2020 চনটোৰ নিচিনা আৰু এনেকুৱা দিন ঘূৰি নাহে। তো তাকে কামনা কৰোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। শেষত আৰু এবাৰ কওঁ আপোনালোকক, যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। মানে তেতিয়া ভিডিঅ' বনাবলৈ অলপমান উৎসাহ পাম, লগতে সাহস পাম। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। হয়তো ভিডিঅ'টো চাই বৰ পালে আপোনালোকে, মানে বনাব লগা হয়তো ভিডিঅ' নহয় এইটো, তথাপি কিনো কৰিম, ভাবিলেও বনাই দিওঁ ভিডিঅ' এটা, সেইকাৰণে বনালোঁ। তো আপোনালোকে বেয়া নাপাব। আৰু ভিউজ মানে বহুত কমি আছে চেনেলটোত। আগতে আহিছিল 1K প্লাছ ভিউ আহিছিল, কিন্তু এতিয়া মানে 50ৰ ওপৰতে নাযায় ভিউজ। তো কিয় নাযায় নাজানো বাৰু। আপোনালোকে ভিডিঅ'বিলাক চাই বেয়াই পাইছে নে ভালে পাইছে এইটো নাজানো, আপোনালোকে জানিব। তো আপোনালোকৰ মতামতবোৰ দিব তলত কমেণ্ট বক্সত। তেতিয়া হয়তো কিবা যদি ভুল হৈছে, সেই ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, আৰু লগ পাম এটা নেক্সট ভিডিঅ'ত। তো আজিলৈ এৰিছোঁ।